নমস্কাৰ বন্ধুসকল, মই মনদীপ নাথে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনদীপ নাথ ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হৈছে। আজি এই ভিডিঅ'টো বনাবৰ কাৰণটো হৈছে অসমৰ জ্যেষ্ঠ সাংবাদিক, জ্যেষ্ঠ লিখক, বৌদ্ধিক জগতৰ হোমেন বৰগোহাঁই ছাৰ আৰু আমাৰ মাজত নাই। প্ৰায় 4 দিন পূৰ্বে তেখেতে আচলতে কোভিডত আক্ৰান্ত হৈছিলে আৰু কোভিডত আক্ৰান্ত হৈ তেখেতে আচলতে হস্পিটেলৰ পৰা ভাল হৈ পেলাই ঘৰলৈ গৈছিলে। কিন্তু যোৱাকালি প্ৰায় নিশা 3 বজাত তেখেতে বিচনাৰ পৰা ঢলি পৰিছিলে আৰু ঢলি পৰাৰ লগে লগে তেখেতৰ ঘৰত থকা সহায়কাৰী দুজনে গুৱাহাটীৰ GNRC হস্পিটেলত ভৰ্তি কৰে আৰু ভৰ্তি কৰাৰ পিছতে আজি পুৱা 6:58 তেখেতে শেষ নিশ্বাস ত্যাগ কৰে আৰু চিকিৎসকে তেখেতক মৃত বুলি তেতিয়া ঘোষণা কৰে। আৰু তেখেতৰ কথা আচলতে ক'বলৈ গ'লে শেষ নহ'ব। তেখেতে 1978 চনত আচলতে একাডেমি বঁটা লাভ কৰিছিল আৰু অসম সাহিত্য সভাৰ তেখেতে সভাপতি হিচাপে অলংকৃত কৰিছিল। তেখেতৰ আচলতে অসমীয়া প্ৰতিদিন কাকতত তেখেতে সম্পাদক হিচাপেও আচলতে কাম কৰিছিল। নিয়মীয়া বাৰ্তা আদিবোৰত তেখেতৰ মৃত্যুক মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, এয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাচিছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু তেখেতৰ মৃত্যু হয় 2021 চনৰ 12 মে ৰাতিপুৱা 6:58। আৰু এইখিনিতে মই ক'বলৈ বিচাৰিছোঁ কোভিডৰ কথা। কোভিডৰ পৰিস্থিতিটো বৰ্তমান অসমত কেনেকুৱা, বিশেষকৈ অসমত আপোনালোকে জানে। আচলতে হস্পিটেলত চিটৰ অভাৱ হৈছে, মানুহ খৰি দিবলৈ শ্মশান কবৰস্থানৰ অভাৱ হৈছে। গতিকে এতিয়া সাধাৰণ ৰাইজ সজাগ হ'বলৈ হ'ল। গতিকে সকলোৱে মাস্ক পৰিধান কৰক, চৰকাৰে বান্ধি দিয়া নিয়ম নীতিসমূহ সকলোৱে মানি চলক, এয়াই মই অসমবাসীলৈ মোৰ পৰা অনুৰোধ। গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব বিচৰা নাই, ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়ালৈ যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।